ফ্ৰেণ্ডছ বৰ্তমান উপস্থিত আছোঁ শ্ৰীনগৰত আৰু মই য'ত আছোঁ ইয়াৰ পৰা আমি এতিয়া বৰ্তমান গৈ আছোঁ শ্ৰী অমৰনাথ যাত্ৰালৈকে গৈ আছোঁ। তো দেখা পাইছে কিমান গাড়ী ইয়াতে, আমি কিবা কিবি বস্তু লৈ ল'লোঁ আৰু এতিয়া বৰ্তমান ইয়াৰ পৰা আমি যাম আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে। অমৰনাথ যাত্ৰা কেনেকুৱা হয়, ক'ত গৈ আছোঁ, তাতে বাবাৰ বৰফানী বাবাৰ ওচৰত গৈ আছোঁ। বহুত ধুনীয়া লাগিব, ভিডিঅ'টো চাই থাকক আপোনালোকে শেষলৈকে। আৰু ইয়াৰ চাৰিওফালে পাহাৰ ইমান ধুনীয়া প্লেচ, মানে লোকেশ্যনটো একদম মজা। আৰু বৰ্তমান এতিয়া আমি অকণমান আগবাঢ়ি আছোঁ শ্ৰী অমৰনাথ যাত্ৰালৈকে। এতিয়া বৰ্তমান আমি ৰেজিষ্ট্ৰেশ্যনলৈকে যাম, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছত যাই থাকিম। এইটো এতিয়া লাজ লাগছি, মানে মই ভিডিঅ' কৰা দেখি। কিয় লাজ কৰি ক'বা নোৱাৰোঁ মই ভিডিঅ' কৰা দেখি। দেশৰ মানুহে ইউটিউব চলাই পেলাই ভিডিঅ' কৰি আছে। আৰু এইটো হৈছে মেইন লোকেশ্যনখিনি, মানে ইয়াতে দুটা চাইডে আপুনি যাব পাৰিব। এটা আছে পেহেলগাম বুলি কয় আৰু এইটো হৈছে বালতাল বুলি কয়। এইটো বালতালেদি আমি আহিছোঁ, কাৰণ বালতালেৰে গ'লে কি হয়, আপুনি একেদিনত মানে ঘূৰি আহিব পাৰিব। আৰু কিন্তু পেহেলগাম হৈ গ'লে আপোনাৰ এটা ৰাতি তাতে হোল্ড কৰিব লাগিব, তাৰপিছত আপুনি মানে আকৌ তাৰ পৰা ৰাতিপুৱা নেক্সট মৰ্ণিং যাব লাগিব, কাৰণ পেহেলগামেদি মানে বেছি দূৰ হয়, মানে এইফালেদি অলপ মানে ওচৰ হৈ যায়। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে, আমি যাই আছোঁ বঢ়িয়াকৈ খোজকাঢ়ি, বহুত লাহে লাহে যাব লাগিব, কাৰণ বহুত হাইট, মানে ওপৰত উঠিব লাগে। ওপৰত গেলিহে তাতে বাবাৰ লিংগ, বৰফ মানে পানী পৰি পৰি বৰফৰ লিংগ বনি আছে, তাতে যাই আছোঁ এতিয়া বৰ্তমান। আৰু আপোনালোকে গোটেই চাৰিওফালৰ পৰিৱেশটো দেখা পালে, মানে জন্নত বুলি কয় যে, একদম বহুত ধুনীয়া লাগে। একদম কি ধুনীয়া। ৰাতিপুৱা যেতিয়া 8:30 বাজিছে আৰু 8:30 বজাত আমাৰ জাৰ্ণি আৰম্ভ হৈছে। এতিয়া 8:30 বজাৰ পৰা যাই কেতিয়া পাওঁ, ভিডিঅ'টো চাই যাই থাকক, পুৰা ধুনীয়া লাগিব। দেখাই গৈ থাকিম আপোনালোকক যিমান পাৰোঁ, মানে দেখাই যেতিয়ালৈকে টানে দেখাই থাকিম আৰু। বাকী বাবাৰ ওচৰত যাই আছোঁ, কেনেকুৱা কি ক'ত নাজানো আৰু। মহাদেৱ, হৰ হৰ মহাদেৱ। जय बर्फानी बाबा की, जय बर्फानी बाबा की, जय बर्फानी बाबा। जय बर्फानी बाबा। ওম নমঃ শিৱায়। बर्फानी মানে বৰফ উঠা বৰফ মতলব বৰফানী বাবা কোৱাৰ কাৰণটো হৈছে, পানী পৰি পৰি মানে বৰফৰে শিৱলিংগ হয়। সেই তাতে মানে এতিয়া তাতে মই দেখাবতো নোৱাৰি, কেমেৰা কৰা বন্ধ আছে ইয়াতে। ইয়াতে আপুনি আহিলে যিবিলাক ঘোঁৰা দেখা পাইছে, এই ঘোঁৰাবিলাকত মানে আপুনি যাব পাৰিব। আৰু চৰকাৰীভাৱে যদি আপুনি বুকিং কৰে, তেতিয়াহ'লে ঘোঁৰা 4,500 ভিতৰত হ'ব। আৰু যদি প্ৰাইভেটকৈ মানে ঘোঁৰা লয়, তেতিয়াহ'লে হয়তো আপুনি দাম বেছিকৈ অলপ ভৰিব পাৰে, যদি আপুনি দাম দৰ কৰিব নাজানে। আৰু বাকী আপুনি হেলিকপ্টাৰতো আহিব পাৰে, হেলিকপ্টাৰৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আগতীয়াকৈ। হেলিকপ্টাৰত আহিলে আপোনাৰ প্ৰায় 25,000 টকা এজন মানুহৰ টিকেট খৰচ হয়। আৰু নহ'লে আৰু আমাৰ পেডেল ভৰিয়ে গতি আৰু। তাৰ পৰা প্ৰায় মেইন অমৰনাথলৈকে 14 কিলোমিটাৰ যাব লাগিব, সেইকাৰণে আমি লাঠি কিনি ল'লোঁ চবেই এডাল এডাল। আৰু ইয়াৰ পৰা এতিয়া খোজকাঢ়া আমাৰ লাঠি নহ'লে মানে দিগদাৰ হৈ যাব, সেইকাৰণে লাঠি ইয়াৰ পৰা কিনি লৈ লৈছোঁ। লাঠি কিনি লৈছে আৰু মানে ৰেডি। হা ভাই, বিনা লাঠিত যাব নোৱাৰা না? মন্টা ইডাল কেনে লাঠি? অ 30 টকীয়া কি আছে, সি এডাল নাটক কৰি থৈ দিছে। এইখন লগোৱাৰ কাৰণে 30 টকা আৰু। মানে আৰামত যাব লাগিব, যিহেতু 14 কিলোমিটাৰ যোৱাৰ কথা আৰু গোটেই পাহাৰী মানে। আৰু ইয়াতে অক্সিজেন বহুত কমকৈ পায়, সেইকাৰণে বহুত দিগদাৰ। মোক কথা কৈ থাকোঁতে গম পাইছোঁ অক্সিজেনৰ বহুত কম ইয়াত অক্সিজেন, কাৰণ ইয়াতে গাছ গছনি একদম বহুত কম। ঠিক আছে, ভিডিঅ'টো চাই থাকক মুঠতে। তো গাইজ চেকিং হৈ গ'ল। এতিয়া চেকিং হোৱাৰ পিছত ইয়াৰ ভিতৰে এনেকুৱা বনাই আছে। তো এনেকৈ আহিব লাগিব। এইটো পুৰুষৰ কাৰণে বেলেগকৈ আছে, মহিলাৰ কাৰণে বেলেগ, চবৰে কাৰণে বেলেগ বেলেগ। এয়া ছাৰ লগ পালোঁ আমাৰ অসমৰে। ছাৰ আপোনাৰ ঘৰ ক'ত? অসমৰে হয়। ক'ত ঘৰ ছাৰ আপোনাৰ? মেঘালয়। মেঘালয়ত ঘৰ, তুৰাত ঘৰ। ভাল লাগিল তাকে লগ পাই পেলাই। বাল্টা লৈ আহিলে মানে আপোনালোকে এইখন যে গেট দেখা পাইছে, ইয়াতে চব লিখাই আছে। এইখনে মানে মেইন গেট। ইয়াৰ পৰা মানে ট্ৰেকটো আৰম্ভ হয়। টোটেল আপোনাৰ কিমান হয় এইফালে 12 কিলোমিটাৰৰ ট্ৰেক টোটেল। প্ৰায় 12 কিলোমিটাৰ আমি যোৱাৰ পিছত মেইন জেগাটো পাম। আৰু আমি লাঠি চাঠি লৈ লৈছোঁ, কোনো টেনশ্যন নাই। ইয়াতে এটাই প্ৰব্লেম, অক্সিজেনৰ অলপ প্ৰব্লেম। আৰু এয়া ঘোঁৰাবিলাকত মানে ওপৰলৈকে বস্তুবিলাক এনেকৈ লৈ অহা হয়, ঠাণ্ডাৰ বটল, পানীৰ বটল। মানে বহুত কষ্টকৰ জাৰ্ণি, কিন্তু বহুত কষ্টৰ জাৰ্ণি। আৰু মানে কি হয়, ওপৰত আপুনি পানী বটল এটা লগত লৈ আহিলে পাৰিলে ভাল, কিন্তু ওপৰত মানে কি হয়, পানীৰ এটা প্ৰব্লেম হয়। আমি লগভগ 2 কিলোমিটাৰ খোজ কাঢ়িলোঁ আৰু 10-11 কিলোমিটাৰ আছে মোটামুটি ইয়াৰ পৰা। আৰু গোটেই পাহাৰী হয়, পাহাৰৰ চাইডে চাইডে
আৰু ইফালে দেখা পাইছি মানে ৰাতিপুৱা এটা পাৰ্টি গুচি গৈছে আমাৰ আহোঁতে অলপ দেৰি হৈছে সেইকাৰণে বহুত মানুহ নাই মানে এতিয়া খালী হৈ আছে বাকী ৰাতিপুৱা এটা পাৰ্টি মৰ্ণিঙত গুচি গৈছে ইয়াতে এখন এয়া ভাণ্ডাৰা আছে তাকে এয়া চাহটো খাই লওঁ তাৰপিছত আকৌ আমি ইয়াতে যাত্ৰা আৰম্ভ কৰিম অলপমান মানে মানুহটো ৰৈ লৈছোঁ আৰু তেতিয়াই আমি আহি ইয়াতে এতিয়া বৰ্তমান ভাণ্ডাৰা বুলি কয় ভাণ্ডাৰা ৰৈছোঁ ইয়াতে চব বস্তু মানে ফ্ৰীতে দিয়া হয় ফ্ৰীত খাব পাৰি আৰু কি যোনে যি খাব বিচাৰে এনেও ইমান ওপৰত আহি মানে ইমান খাব মন নাযায় তথাপি চাহ অলপ খাই লওঁ চাহ খাই আকৌ ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম আৰু বহুত বেছি কষ্ট হয় সেইকাৰণে মই মানে ভিডিঅ' কৰিব বহুত অসুবিধা আৰু বহুত হাইটত যাই আছোঁ সেইকাৰণে বহুত অসুবিধা হৈছে ঠিক আছে ভিডিঅ'টো চাই থাকক এয়া মাত্ৰ মুঠতে মেইন বাবাৰ ওচৰ পাব লাগে যে সিমানে আৰু ঠিক আছে চাই থাকক তো গাইছ এয়া জেগা চাই লওক কি ধুনীয়া আৰু এয়া বৰফ পূৰা টাইট হৈ গৈছে মানে এতিয়া পূৰা বৰফৰ পানী এয়া পাহাৰ নিজৰা বৈ যাই আছে তলফালে আৰু আমাৰ এয়া পাৰ্টি পূৰা একদম ফুল হৰ হৰ মহাদেৱ যাইয়ে যাইয়ে আৰু ইয়াতে চিকিউৰিটি ব্যৱস্থা বহুত টাইট দিয়ে দেখিছে ঘোঁৰা কেনেকৈ লৈ গৈছে হে বা গাইছ আৰু বেছি দূৰ নাই ইয়াৰ পৰা মোটামুটি আৰু 8 কিলোমিটাৰ আছে পূৰা একদম বহুত লম্বা পাহাৰী হালত খাৰাপ হৈ গৈছে এই পূৰা খাৰাপ পাহাৰী চাকে এইটো এইফালে আৰু মোৰ লগতে কন্দলি কেনেকুৱা ফিলিংছ তুমি ক'ব খোজা হাৱা টাইট হৈ গৈছে হে বমন দা বাহিৰ হৈ গৈছে ভাল লাগছে নে অমৰনাথ যাত্ৰা শ্ৰী অমৰনাথ যাত্ৰা বাবা বৰফানী হৰ হৰ মহাদেৱ মোটামুটি আমি 3 কিলোমিটাৰমান আহি আকৌ ইয়াতে ৰেষ্ট লৈছোঁ ৰেষ্ট লোৱাৰ কাৰণটো হৈছে বহুত ভাগৰ লাগিছে আৰু পূৰা খাৰা চাহ পাহাৰীৰ কাৰণে বহুত মানে ওখ হয় দিগদাৰ হৈছে কাকতি ছাৰ খাৰা পাহাৰী একদম পূৰা খাৰা পাহাৰী বহুত দিগদাৰ হৈছে তাকে ইয়াতে অলপ পানী চানী খালোঁ ঠাণ্ডা ল'লোঁ অলপ ঠাণ্ডা খাই ইয়াৰ পৰা আকৌ আমি আৰম্ভ কৰিম তাতে যোৱাৰ পিছত মই তাৰে পৰিৱেশটো আপোনালোকক দেখাম ঠিক আছে চাই থাকক এই দেখিলে নে কি মানুহ লগ পাই গ'লো তো বন্ধু বান্ধৱীসকল আহিলে একদম ওপৰ পাইছোঁ ইয়াৰ পৰা আৰু মোটামুটি 5 কিলোমিটাৰমান আছে বেছি দূৰ নাই এই দেখা পাইছেনে ওপৰত মুখ হাত ধুই ল'লোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ এতিয়া চাহ এটা কিবা অলপ খাই লওঁ নহ'লে জ্বালা হ'ব ওপৰত যোৱা দিগদাৰ হৈ যাব গতিকে অলপ ৰেষ্ট লৈ কিনে ইয়াৰ পৰা আকৌ যাম মানে একেৰাহে অহাটো সম্ভৱে নহয় আপুনি মাজতে ৰেষ্ট লৈ লৈ এনেকৈ আহি থাকিব লাগিব আৰু ইয়াতে ঘোঁৰা দেখা পাইছে এইবিলাক চব আপুনি যদি আহে ঘোঁৰাত আহিব পাৰে আৰু নহ'লে আপুনি ইয়াৰ পৰা যোৱা টাইমত কি বুলি কয় এইটো ভগৱান কি বুলি কয় কিবা যে কান্ধত দি লৈ যাই থাকে চাৰিটা দোলা এই দোলাত লৈ যাব পাৰে দোলাত যাব পাৰিব কিন্তু বাকী ইয়াতে বহুত ধুনীয়া আৰু ইয়াৰ চাৰিওফালে ঘোঁৰা দেখা পাইছে সুন্দৰ ঠিক আছে চাই থাকক আমি এতিয়া অলপ চাহ এটা খাই লওঁ তো ফ্ৰেণ্ডছ আমি ইয়াতে মানে আমি চাহ এটা খালোঁ খাই ইয়াৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম প্ৰায় ইয়াৰ পৰা আৰু 6 কিলোমিটাৰমান হ'ব 5-6 কিলোমিটাৰৰ ভিতৰত হ'ব আৰু অলপ বেছি নাই আৰু পাম যায় বেলেগ একো প্ৰব্লেম হোৱা নাই 12 কিলোমিটাৰ প্ৰায় 14 কিলোমিটাৰ ট্ৰেক এইটো ভৰিৰ বিষ হৈছে অক্সিজেনটো বহুত কম মানে অক্সিজেনৰ কম আছে ইয়াতে সেইকাৰণে অলপ কষ্ট হয় আৰু এই যিটো ভৰি হয় ভৰিৰ বিষ উঠিছে মানে ভৰিৰ বিষ উঠে আৰু মানে অলপ সেই আৰু দেহাত কষ্ট হয় আৰু তাৰপিছত এয়া আমি এতিয়া ইয়াতে চাহটো খাই ল'লোঁ এতিয়া অলপ ইয়াতে ৰেষ্ট কৰি ধুনীয়াকৈ লাহে 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 ওপৰত যাই থাকিম আৰু বাবাৰ ওচৰত ভালে ভালে মহাদেৱে লৈ গ'লে আৰু হ'ল ঠিক আছে চাই থাকক ভিডিঅ'টো যিমানখিনিলৈকে পাৰোঁ দেখাম আৰু তাত যিহেতু মানে তাত গ'লে মানে কেমেৰা কৰিব নিদিয়ে কেমেৰা তাত এলাউ নাই য'ত মানে বৰফানী বাবা বুলি কয় শ্ৰী অমৰনাথজী তাত মানে কেমেৰা কৰা এলাউ নাই যিমানখিনি পাৰোঁ মই কেমেৰা কৰি দেখাম ইয়াতে অহাৰ কাৰণে মই কৈ দিওঁ ইয়াতে আহিব লাগিলে আপুনি য'ত মই ফাৰ্ষ্ট পইণ্ট দেখাইছিলোঁ তাৰ পৰা আপুনি ঘোঁৰা লৈ কিনে আহিব পাৰে প্ৰায় 4,500 5,000 এনেকৈ লয় আপুনি ঘোঁৰাত আহিব পাৰে আৰু যদি আগতীয়াকৈ বুকিং কৰে তেতিয়াহ'লে ইয়াতে হেলিকপ্টাৰৰ ব্যৱস্থা আছে তো হেলিকপ্টাৰতো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া মানে সুবিধা কৰি দিছে সেইটো আৰু চাৰিওফালে ইয়াতে বহুত ধুনীয়া মাজে মাজে লংঘৰ পাব খোৱাৰ কাৰণে কোনো প্ৰব্লেম নাই খোৱা লোৱাৰ ফ্ৰী আছে আৰু বেলেগ একো নাই ইয়াতে মানে ইমান ধুনীয়া পৰিৱেশটো বহুত ধুনীয়া মই জীৱনত ফাৰ্ষ্ট টাইম এনেকুৱা এটা প্লেচ দেখা পাইছোঁ বা এনেকুৱা এটা পৰিৱেশত আহিছোঁ ফাৰ্ষ্ট টাইম
মই ইয়াৰ আগতে মানে কোনো ধৰণৰ এনেকুৱা আহিয়ে পোৱা নাই, সেইকাৰণে বহুত ভাল লাগিছে মানে। আপোনালোকৰ যদি আহিব খোজে শ্ৰী অমৰনাথ যাত্ৰা, আপোনালোকে জম্মুৰ পৰা আহিলে আপোনালোকক ধুনীয়াকৈ কনভয় কৰি চিকিউৰিটি পূৰা দি কিনে ধুনীয়াকৈ লৈ আহিব। আহি ইয়াতে আপোনাক থাকি পিছদিনা ৰাতিপুৱা পঠাই দিব ইয়াতে। আপুনি যেনেকৈ আহে, আপুনি যদি হেলিকপ্টাৰত আহিব খোজে হেলিকপ্টাৰত আহিব পাৰে, আৰু নহ'লে ঘোঁৰা লৈ আহিব পাৰে। যাৰ অসুবিধা হয়, যোনে মানে পাৰে নিজৰ দেহাটোক বোলে মই পাৰিম, আহিব পাৰে ধুনীয়াকৈ, কোনো প্ৰব্লেম নাই। বাছ চাই গৈ থাকক ভিডিঅ'টো শেষলৈকে। ঠিক আছে। আৰু খানা পিনাৰ কাৰণে কৈ দিছোঁ, খানা পিনাৰ কোনো চিন্তা কৰিব নালাগে। আপোনাৰ লংগৰ বুলি কয়, লংগৰ লাগি আছে, একদম ফ্ৰীতে খোৱা লোৱা কৰিব পাৰিব। ফ্ৰী আৰু খানা, কোনো ধৰণৰ পইচা পাতি দিব নালাগে, ধুনীয়া আৰু খোৱা লোৱা ফ্ৰী, চাহ তাহ চব ফ্ৰী পাব। আৰু যদি আপুনি কিনি খাব বিচাৰে তেতিয়াও কিনি খাবৰ কাৰণেও দোকান এভেইলেবল পাব আপুনি। আৰু কিবা অসুবিধা হ'লে ইয়াতে আমাৰ পেৰামিলিটাৰী ফ'ৰ্চ ITBP, CRPF, SSB, BSF এইবিলাক চব আছে লগত। বেছি অসুবিধা হ'লে তেওঁলোকে সহায় কৰিব, কোনো চিন্তা নাই। এইখিনিয়ে চাই গৈ থাকক ভিডিঅ'টো, বাকী কৈ গৈ থাকিম আৰু দেখাই গৈ থাকিম। ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে, ওপৰত গ'লে আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। ঠিক আছে। তো ফ্ৰেণ্ডছ, ইয়াৰ পৰা মানে আৰু 6.5 কিলোমিটাৰমান আছে পূৰা গুফালৈকে, মেইন গুহাটো য'ত আছে মানে তালৈকে 6.5 কিলোমিটাৰ আছে। আৰু এয়া একদম পূৰা টাইট চিকিউৰিটি, মানে হেভি টাইট চিকিউৰিটি, আৰু ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, একদম ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে মানে, ইমান মজা মানে। এইবিলাক মানুহবিলাক বহুত অপেক্ষাৰ অন্তত প্ৰায় 14 কিলোমিটাৰ খোজকাঢ়ি অহাৰ পিছতে এয়া দেখা পাইছে আগতেই ইয়াতে গুহাটো। আমি গৈ আছোঁ এতিয়া। আপোনালোকে দেখা পাইছে চাৰিওফালে বৰফ, পূৰা বৰফ আছে, ৰ'ব দেখাই আছোঁ বৰফ। তো গাইছ, এয়া হৈছে জন্নত, মানে জন্নত আৰু কি ক'ম, কি ধুনীয়া মানে। মহাদেৱ হাজাৰ মহাদেৱৰ আশীৰ্বাদত আহি কিবাকৈ মানে পালোঁ আহি, একদম মানে জন্নত আৰু বহুত ধুনীয়া লাগিছে, মন ঠাণ্ডা পৰি গৈছে মানে। এনেও বাবা মানে এটা ঠাণ্ডা জেগাত আছে মানে, আহি একদম ইমান ধুনীয়া জেগাত আছে, একদম ঠাণ্ডা পৰিৱেশ, একদম ইমান মজা। তো ফাইনেলি গাইছ, আমি আহি পালোঁ। আৰু ইয়াৰ পৰা বেছি নহয় 200 মিটাৰ দূৰত আছে বাবা। এইয়া আপুনি দেখা পাইছে গুহাটো বাবা। ঠিক আছে, একদম বহুত ধুনীয়া। ফাইনেলি আমি দৰ্শন কৰি আহিলোঁ, আৰু আৰতি চাৰতি হোৱাৰ পিছত আহি এতিয়া বৰ্তমান ভাণ্ডাৰাত খানা খাই আছোঁ। খানা খাই আছে, তাকে খানা চানা খালোঁ এতিয়া। আৰু আমি ইয়াৰ পৰা প্ৰায় 5 ঘণ্টামান লাগিব যাওঁতে, কাৰণ পাহাৰীয়া জেগাটো, পাহাৰীয়া ৰাস্তা হয় সেইকাৰণে। ঠিক আছে, ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী ভিতৰততো মই দেখাব নোৱাৰিলোঁ, কাৰণ এটা মোবাইল এলাউৱে নাই, মোবাইল দিবই নিদিয়ে, বহুত বেয়া চেকিং। ঠিক আছে, থেংক ইউ, বাই বাই।